মাটিঘাট দেই ৰাইজ চাব আপোনালোকে ডাঙৰ ডাঙৰ নাও আছে ইয়াত বিৰাট ডাঙৰ ক্ৰুজ এখন আছে এইখন দেখাই দিছোঁ এইখন ডাঙৰ ক্ৰুজ মাজুলীলৈ যদি যাব বিচাৰে তেতিয়া আপোনালোকে আহিবলৈ সুবিধা হ'ব এইখন চব ভালকৈ ধুনীয়া সুবিধা আছে ইয়াত ভিতৰতে টয়লেট বাথৰুমৰ সুবিধা আছে এইটো একচুৱেলি মই পাছলৈ আছোঁ এতিয়া মই একদম পিছলৈ গুচি আহিছিলোঁ মানুহবোৰ এনেকৈ আহিছে যাত্ৰীসকল ঠিক আছে এতিয়া মই ফ্ৰণ্টলৈ আহি আছোঁ এখন আচলতে গভৰ্ণমেণ্ট ফেৰী হয় গভৰ্ণমেণ্ট নাও এটা সময় যে এখন 9:30 টাইম দিনটো দুবাৰে অহা যোৱা কৰে ঠিক আছে বাকী প্ৰাইভেট ফেৰীবিলাকো আছে এইটো পঞ্চায়তৰ ভিতৰত বহুত মানুহ বহি আছে ওপৰত ড্ৰাইভাৰ এইটো আমাৰ টিকেট চেকিং কাউণ্টাৰ হয় আচলতে ছাৰসকল দাদাসকল বহি আছে টিকেটটো চেক কৰে টিকেট বুকিং কাউণ্টাৰ আচলতে বাহিৰত আছে এনেকৈ নামি আহিব লাগে এইখন ইয়াত দুখন নাও লাগি আছে এইখন পাৰ্মানেণ্টলি থাকেই ন এনি টাইম পাৰ্মানেণ্টলি থাকে হা অফিচ এই নাওখন মানে অফিচৰ ব্যৱস্থা কৰিছে এখন নাও নচলে আচলতে এই নাওখন নচলে এই নাওখন এনি টাইম ফিক্স আছে আৰু এই নাওখনৰ কাষতে ইখন নাও লাগি আছে এখন ডাঙৰ নাও হয় লাগি আছে মানুহ বহি আছে এনেকৈ এইটো ধৰণত আছে ঠিক আছে MV লোহিত অসম 2499 এই ধৰণে আছে এই 2499টো কি হয় দাদা এই 2499টো কি হয় এইটো গাড়ীখনৰ হেৰি এই হাকিমে ক'ব পাৰিব চাব 2499টো আচলতে কি তাৰমানে সেইটো নামজন আছে এই 2499টো নাম্বাৰ হয় নাওখনৰ নাম্বাৰ মানে নামৰ ৰেজিষ্ট্ৰেচন নম্বৰ যেনেকৈ আপোনাৰ গাড়ীৰ নম্বৰ অ'কে ৰেজিষ্ট্ৰেচন নম্বৰ এইটো ৰেজিষ্ট্ৰেচন নম্বৰ হয় গাড়ীৰ নম্বৰ প্লেট তেনেকুৱা আৰু কিছুমান আপোনাৰ হেৰি দিয়া আছে ৰিকুৱেষ্টিং হেৰি দিয়া আছে ইয়াত আপুনি কি কৰিব লাগিব নালাগিব টিকেট ঘৰৰ পৰা যাবলৈ টিকেট সংগ্ৰহ কৰাৰ পাছতে এইধৰণে দিয়া আছে বিভাগীয় নিয়ম ভংগ নকৰি লাহে লাহে জাহাজত উঠিব তো টাইটানিকত উঠাৰ এটা আপুনি হেৰি পাব এইবোৰ আহি আছে যাত্ৰীসকল আহি আছে